নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম বয় জিডেক্সলৈ। আজি মই কম্পিউটাৰ বায়োডাটাখন কেনেকৈ বনায় আৰু ক'ৰ পৰা বনোৱা হয় মই এইটো শিকাই দিম আজি, ঠিক আছে। আৰু মোৰ চেনেলটো যোনে যোনে আজি প্ৰথম আহিছে, প্ৰথম ভিডিঅ' চাব, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, কাৰণ আপোনালোকৰ এটা এটা ছাবস্ক্ৰাইবে আমাক নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত কৰিব, ঠিক আছে। মই বায়োডাটাখন আজি দেখুৱাই দিছোঁ, এইখন বায়োডাটা। এই বায়োডাটাখন কেনেকৈ বনাইছোঁ, ক'ৰ পৰা বনোৱা হয় এইটো মই দেখুৱাই দিম আজি, ঠিক আছে। মই ইয়াত অপেন কৰিছোঁ মাইক্ৰ'ছফ্ট অফিচ 2007 যিটো আছে সেইটো অপেন কৰি লৈছোঁ ইয়াতে, ঠিক আছে। নেক্সট মই চাম পেজৰ যিটো চাইজ, আমাৰ কি A4 চাইজৰ পেপাৰ লাগে, তো পেজ চাইজত যে পেজৰ চাইজটো চাই ল'ম। পেজৰ চাইজ কি ল'ম, A4 চাইজটো এটা আছে, A4 চাইজটো আমি লৈ লৈছোঁ। এতিয়া নেক্সট আমি হোমত গুচি যিটো ইটালিক ক্লিক হৈ আছে, ইটালিকটো আমি বন্ধ কৰি দিছোঁ ইয়াতে, ঠিক আছে। নেক্সট আমি আহোঁ ইয়াতে আমি বায়োডাটা এইটো লিখিব লাগিব, বায়োডাটা চেণ্টাৰ কৰিব লাগিব। চেণ্টাৰ অপশ্যন কিন্তু এইটো চেণ্টাৰ অপশ্যন, চেণ্টাৰত আহিলোঁ। এতিয়া এইখিনি আমি চিলেক্ট কৰিলোঁ, এইটো অলপ ডাঙৰ কৰি দিম, যিটো আখৰ ষ্টাইল আছে। কিমান কৰিছোঁ, 26 কৰি দিছোঁ, দি বল্ড কৰি দিম। ইয়াৰ লগে লগে এইটো ডাঙৰ হৈ গ'ল, চকুত পৰা হৈ গ'ল। তো এতিয়া আমি কি কৰিম আৰু এটা তাক কি দিম, আণ্ডাৰলাইন দি দিছোঁ, ঠিক আছে। নেক্সট এণ্টাৰ মাৰি দিছোঁ তলত আহিবৰ কাৰণে। তো যোৱাৰ লগে লগে আমি এণ্টাৰ ইফালে ছাইডত আহিব লাগে, কি কৰোঁ এইটো আহিব Ctrl+L, মানে লেফ্ট ছাইড আহিব লাগে, Ctrl+L আহিল। নেক্সট এইটো আছিল আমাৰ ক্লিক কৰা, এইবিলাক কাটি কাটি দিছোঁ। এতিয়া আমি চাইজটো আমাৰ 14 আনি দিছোঁ। এতিয়া মোৰ ফাৰ্ষ্ট অফ অল আমাৰ নেম, যাৰ যাৰ যি নামটো বহাই দিলে হ'ল, নেম মোৰ নামটো মই লিখিছোঁ, আপোনাৰ নামটো আপোনালোকে লিখিব। বাছ এণ্টাৰ আহিছে, ফাদাৰ নেমটো আহিছোঁ, ফাদাৰ নেম, বাছ ঠিক আছে। নেক্সটখিনি মই কি কৰিম, কপি পেষ্ট কৰি আনি দিম। মই এইটো দুটামান বস্তু লিখিলোঁ, মোৰ নামটো লিখিছোঁ, এইটো নামটো লিখিলোঁ। নেক্সটখিনি কপি পেষ্ট কৰি আনি ইয়াৰ পৰা মই উঠাই দিম, ঠিক আছে। বন্ধুসকল ভুল বুজিব যে কপি পেষ্ট কৰি আনিছোঁ বুলি, মানে কি দীঘল হৈ গৈ আছে না, এইটো কাৰণে মই আনিছোঁ। নেক্সট মই যিখিনি কি আছে এইটো ডিটেইলছ কপি, নেক্সট ইয়াত আহি মানে মই পেষ্ট কৰিছোঁ বস্তুটো। নেক্সট এণ্টাৰ পেষ্ট, Ctrl+V মাৰিছোঁ, ডাইৰেক্ট পেষ্ট হৈ গৈছে। আমাৰ যিটো ইটালিক হৈ আছে, ইটালিকটো আমি গুচাই দিওঁ আৰু আখৰৰ চাইজটো 12 কৰি দিওঁ, এতিয়া মিলি থাকিব বস্তুখিনি, ঠিক আছে। নেক্সট এইটো ইয়াতে আনি দিছোঁ, মিলাই দিব লাগিব এইটো তাহাঁতৰ লগত, ঠিক আছে বন্ধুসকল। তো নেক্সট এইটো মিলাই দিছোঁ। নেক্সট আমাৰ কি আহিল, বায়োডাটাৰ তলত এটা গেপছ দি দিওঁ। নেক্সট কি আহিলে, আমাৰ ফটো যিটো ফ্ৰেম, ফটোৰ ফ্ৰেম, এই ফটোৰ যিটো ফ্ৰেম বনাব, এইটো আমি বনাওঁ। ক'ৰ পৰা যাম, চেপছত গৈ কিনে এইটো লৈছোঁ, টেবুলটো চেপ হৈ কিনে এইটো ইয়াত লগাইছোঁ। এই ফটোটো আমি বহাই দিলে হ'ল ইয়াতে, ঠিক আছে। এই ফটোখন থাকিব ইয়াতে, সেইকাৰণে ফটোবোৰ লিখি দিছোঁ কাৰণ মানুহে গম পায় যাতে, ঠিক আছে। নেক্সট মই কি যাম, আমাৰ মানে কি পাৰ্মানেণ্ট এড্ৰেছ, পাৰ্মানেণ্ট এড্ৰেছটো মই বুলি দিব লাগিব, কাৰণ আগৰ এড্ৰেছটোৰ লগত মোৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেমেই হয়, ঠিক আছে। কিবোৰ্ডটো জামেলা কৰিছোঁ কিয় আজি, এড্ৰেছ ঠিক আছে। আমাৰ এড্ৰেছটো কি হ'ল, বুলি দি দিছোঁ, আগৰ এড্ৰেছটোৰ মোৰ মিল আছে। নেক্সট কিন্তু পাৰ্চনেল প্ৰফাইলটো মই বহুত লিখিব লাগিব, সেইটো কাৰণে মই কপি পেষ্ট কৰি দিম এইটো পাৰ্চনেল প্ৰফাইলটো ইয়াৰ পৰা। কপি পেষ্ট, Ctrl+V মাৰিছোঁ ডাইৰেক্ট। তো আমি ইয়াত ইটালিকটো হৈ আছে, ইটালিকটো আমি কাটি দিওঁ আৰু সাইজটো সৰু কৰি দিওঁ, কিমান কৰি দিওঁ, মিনিমাম 12 কৰি দিওঁ ইয়াতে, ঠিক
ঠিক আছে এই ফোন নাম্বাৰটোত ফোন নামাৰিব দেই দেখিছে যদি কোনোবাই কণ্টেক্ট নাম্বাৰ ঠিক আছে ডেট অফ বাৰ্থ কাষ্ট কমিউনিটি নেক্সট কণ্টেক্ট নাম্বাৰটো আপোনালোকতো দি দিব তাতে কাৰ্ডখন বনাওঁতে আপোনালোকে মই এইটো কণ্টেক্ট নাম্বাৰটো ব্লেংক কৰি দিছোঁ দি এনে 0000 কৰি দিছোঁ ঠিক এতিয়া আপোনালোকৰ এই বস্তুকেইটা মিলা নাই এই বস্তুকেইটা মিলাই দিয়ক নেক্সটটো মিলাই দিয়ক নেক্সটটো মিলাওক এইটো মিলাই দিয়ক এইটো মিলাই দিয়ক এইটো এটা মিলাই দিয়ক ঠিক আছে এইটো মিলিছে নেক্সট এইটো দু আহিলে নেক্সটটো আহিব আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন এটা টেবুল হয় এইখন মই বনাম এই টেবুলখন চাওক এই এডুকেশ্যন কোৱালিফিকেশ্যন এটা টেবুল হয় টেবুলখন মই বনাই দেখাই কপি পেষ্ট কৰি নিদিওঁ দিয়ক এইটো বনাই দেখাই দিম মই ঠিক আছে এডুকেশ্যন কোৱালিফিকেশ্যন টিউশ্যন কোৱালিফিকেশ্যনটো কি কৰিব লাগিব বল কৰিব লাগিব এইটো মই পাছত কৰি দিম যেনেকৈ যি কৰিব লাগে নেক্সট আমাৰ টেবুলখন বনাব লাগে ইনচাৰ্টত গৈ কিনে টেবুল লৈছোঁ বেছিকৈ হ'লে ড্ৰ টেবুল ল'লোঁ হয় এতিয়া কমকৈ আছে কাৰণে আমি এই টেবুল লৈ লৈছোঁ ঠিক আছে 4টা অ'কে এতিয়া মই এক্সাম চাইছোঁ যিখিনি ওপৰত বস্তু ডেছক্ৰিপশ্যনখিনি আছে এইখিনি মই লিখাখিনি আছে এইখিনি মই কপি পেষ্ট কৰিছোঁ ইয়াতে ইয়াৰ পৰা পেষ্ট কৰিছোঁ ইহঁতক অলপ সৰু কৰি দিওঁ আৰু ডাঙৰ হৈছে মিনিমাম 12 কৰি দিব লাগিব বলটো কাটি দিওঁ এক্সামবিলাক লিখাই থাকিব তেতিয়া নেক্সট কি আছে মই কি এক্সাম দিছোঁ সেইটো হ'ল SSLC নেক্সট কি হ'ব কোন কিহত SSLC নেক্সট স্কুল কলেজ আপোনালোকৰ স্কুল কলেজটো দিব মই নামটো লিখি মেনশ্যন নকৰোঁ তাত KS বুলি দিম KS বৰ্ড সেৱা তাৰপিছত মাৰ্কছটো মই এইটো মাৰ্কছ দি দিছোঁ আপোনালোকৰ যিটো হয় সেইটো লিখি দিব পাৰ্চেণ্টেজ আপোনালোকৰতো দিব ডিভিজন 1 2 3 মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আপোনালোকৰতো দি দিব HSটো হাই ছেকেণ্ডাৰীটো কি আৰ্টছত পঢ়িছিলোঁ মই আৰ্টছ কি ক'ৰ পৰা পঢ়িছোঁ PGJC পূব গোৱালপাৰা জুনিয়ৰ কলেজ এইটো বৰ্ড নেক্সট মাৰ্কছটো 00 পাৰ্চেণ্টেজটো আপোনালোকে মইতো এনেকৈ দেখাই দিছোঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নেক্সট কি আছিল BAটো কি আছে BAটো এইটো মই আৰ্টছতে পঢ়িছোঁ চেম আৰ্টছ পৰা পঢ়িছোঁ দুধনৈ কলেজ DC ইউনিভাৰ্চিটি ডাইৰেক্ট ইউ বুলি দিছোঁ নেক্সট মাৰ্কছটো পাৰ্চেণ্টেজ 0 1 2 3 নেক্সট কি আহিব আমাৰ নেক্সট আহিব আধাৰ কোৱালিফিকেশ্যন কি আহিব আধাৰ কোৱালিফিকেশ্যন মই আধাৰখন মই ডাইৰেক্ট পেষ্ট কৰি দিম দিয়ক তাৰপৰা আনি কেনে সোনকালে হ'ব আধাৰ কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চখিনি এইখিনি মই পেষ্ট কৰি দিছোঁ ইয়াত আনি কেনে কপি পেষ্ট কৰিছোঁ আধাৰ কোৱালিফিকেশ্যন ঠিক আছে নেক্সট আমাৰ কি হ'ল এইখিনি আধাৰ কোৱালিফিকেশ্যন মোৰতো আহি গ'ল নেক্সট কি আহিব
কি আছে আদাৰ কোৱালিফিকেশ্যন হ'ল IT স্মাৰ্ট 6 month certificate computer training and advanced development computer engineering 2 years তো 3 years experience মই লিখিছো আপোনালোকে লিখিব ইয়াত কি লিখিছো 3 years of training experience is personal center computer center and 2 years working at experience company LTD next enter মাৰা দিলে আমাৰ আৰু এটা আছে এখিনি হলে আমাৰ হৈ গল বাৰটাখন নেক্সট মই এটা কপি পেস্ট কৰি দিছো ইয়াৰ পৰা কপি ইয়াৰ পৰা লিখিব নালাগে লিখিলে দেৰি হৈ যায় পেস্ট কৰি দিছো এইটো পেস্ট হৈ আছে ইয়াৰ পৰা এইটো আপোনালোকে এইখিনি লিখিব কেনেকৈ কেনে লিখা হৈছে চাই ল'ব আমি ডাঙৰ কৰিছোঁ চাই লওক এবাৰ বস্তুটো এইটো চাই লওক ঠিক আছে নেক্সট ইয়াত আহিব কি এবাৰ থাকিব আপোনালোকৰ প্লেচটো দিব লাগিব প্লেস to দিব জৰ পৰা প্লেস to লিখি দিলে হল নেক্সট আছে থাকিব ডেট ডেটটো আপোনালোকে বহাই দিব এতে যেতিয়া আপুনি সাবমিট কৰিব এনে বহাই দিলে হল নেক্সট কি হ'ব আমাৰ মোৰ নামটো দিছো ইয়াতে তলত সিগনেচাৰ মাৰিব লাগিব নেক্সট সিগনেচাৰ জেগাটো মই ডাঙৰ কৰিব লাগিব মাজত সিগনেচাৰ মাৰিব লাগিব না এই সিগনেচাৰ জেগাটো মই ইয়াতে বনাই দি আছো সিগনেচাৰ ঠিক আছে ইয়াত কাম আছে কেইটামান ঠিক আছে মই এই পাৰ্সন আমাৰ নেম যেটো আছে এই নেমটো মই কি বল কৰি দিব লাগিব নেম আৰু নেমৰ বিলাক আখৰবিলাক অলপ চেঞ্জ কৰি দিও আমাৰ আখৰটো বেলেগ হৈ আছে আখৰটো আমাৰ ইটালী হৈছে না ইটালীটো নালাগে আমাৰ আখৰৰ ফ্ৰন্ট ষ্টাইলটো মই চেঞ্জ কৰি দিছো ওকে যেটো লাইন স্পেসিং অপচন এইটো কমাই দিও ঠিক আছে তো নেমটো এইটো দিও ফাদার্স নেমটো বল কৰি দিও ফাদার নেমটো কি বল কৰি দিও তাৰছত মানে এড্ৰেছ এটো বল কৰি দিও যিগলা আপোনালোকৰ জিলা লিখি দিয়া আছে এইবিলাক বল কৰি দিয়ক এইটো পাৰ্সোনাল প্ৰফাইল এইটো বল কৰি দিয়ক মানে এইটো চকুত পৰিব আগতে সৰু হৈ থাকিলে চকুত নপৰিব নহয় এইটো এটা কি দিয়ক বুলেটছ দি দিয়ক এইটো ঠিক আছে বুলেটছটো দিয়াৰ লগে লগে এইটো দেখাত ডাঙৰ হৈ যাব এডুকেশ্যন কোৱালিফিকেশ্যনটো আপুনি বল কৰি দিয়ক দিকেন ইটো ডাঙৰ কৰি দিয়ক এইটো আপোনাৰ এইটো মিনিমাম আপুনি 20 মান কৰি দিয়ক এডুকেশ্যন কোৱালিফিকেশ্যন এটা এটা মাৰি দিয়ক হল নেক্সট আপনার এই গেটাতে আছে HSLC রে গেটা এই গেটা বল করে দি দিও বল করে দি কেনে সরু করে দিও হাতক 11 খুলে বান খায় ঠিক আছে এস আধার কোয়ালিফিকেশন তো আপনারা বল করে দিও বল এই এন টু যে আছে এন তো আপনার এই বস্তুটো এইটো এটা এটা সাইডত লগাই দিও ইহতটো অলপ ডাঙৰ হৈ আছে আখৰটো মানে ইহতৰ আখৰটো অলপ ডাঙৰ হৈ আছে আখৰটো 12 কৰি দিও সব আখৰ মানে একে হৈ থাকিব ঠিক আছে এই ওপৰত যাব এটা মানে জায়গা আছে তাৰ
N N ঠিক আছে এইটো আহি গ'ল নেক্সট এই বস্তুকেইটা মিলিছে নেক্সট এইটো গোটেইখিনি আহিছে ইয়াতে নেক্সট এইটো এইবিলাক মিলি গৈছে নেক্সট এইখন হ'ল বায়োডাটাখন মই বৰ্ড নিকিনে দেখাই দিছোঁ নেক্সট বায়োডাটাখন সম্পূৰ্ণ এতিয়া হৈছে তাতে লিখি দিলোঁ তো বায়োডাটা ইয়াত লিখিছোঁ নেমটো মই ইয়াতে লিখি দিছোঁ য'ত এইখন লিখিছোঁ চব তাৰপিছত এইটো তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন ক'ৰ পৰা পঢ়িছোঁ কি কি পঢ়িছোঁ লিখিছোঁ নেক্সট আদাৰ কোৱালিফিকেশ্যনখিনি লিখিছোঁ হয় নাই আদাৰ কোৱালিফিকেশ্যন লিখা হৈ গৈছে নেক্সট টি স্মাৰ্ট চবখিনি বস্তু লিখা হৈছে নেক্সট এইটো বস্তু লিখি দিছোঁ চব আপোনালোকক মই জুম কৰি দেখাই দি আছোঁ এইটো সম্পূৰ্ণ প্লেচ এইটো নাপাহৰিব বাট প্লেচখিনি দিব আপোনালোকৰ মই যি বহাইছোঁ এনেকৈ নবহাইব নামবিলাক দিলে হ'ল তো থেংক ইউ ভিডিঅ'টো চাব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব প্লিজ 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 আজিলৈ বাই